Good evening, sir. মোৰ নাম দেৱকুমাৰ ৰাভা। মই তামুলপুৰৰ পৰা আহিছোঁ। মই ৰিসেন্টলি ৰঙিয়া কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। স্যাৰ, মোৰ আপোনালৈ প্ৰশ্নটো হৈছে বিটিআৰত আপুনি কেনেকৈ আনএমপ্লয়মেণ্টৰ সমস্যাটো দূৰ কৰিব? থেংক ইউ, স্যাৰ। আমাৰ ৰাভা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আমাৰ গোটেই বিশ্বখনতে এইটো এটা ডাঙৰ প্ৰশ্ন, সদায় সুধি অহা প্ৰশ্ন বা আমাৰ ফ্ৰিকুৱেণ্টলি আমাৰ মনলৈ অহা প্ৰশ্নটো যিটো আনএমপ্লয়মেণ্ট, এইটো কেনেকৈ সমাধান কৰিব, নিবনুৱা সমস্যা। ইয়াৰ দুটা সংজ্ঞা আছে। এটা হ'ল নিবনুৱা সমস্যা, যোনে কাম পোৱা নাই সেইটো নিবনুৱা বুলি আমি ধৰি লওঁ, কিন্তু আৰু এটাটো হৈছে যোনে কাম কৰা নাই সি নিবনুৱা। গতিকে কাম কৰা নাই না কাম পোৱা নাই, দুটা প্ৰশ্ন আছে। যে যদি কাম পোৱা নাই সি কাম পাবলৈ ইলিজিবল হয় নে নহয়, সেইটো এটা প্ৰশ্ন আহিব। প্ৰথম কথা হ'ল কামৰ কাৰণে ইলিজিবল হ'ব লাগিব। এতিয়া নৰ্মেলি আমি কাম বুলি ক'লে, এমপ্লয়মেণ্ট বুলি ক'লে চৰকাৰী চাকৰিটো বুজি পাওঁ। গতিকে চৰকাৰী চাকৰিটোতো বহুত লিমিটেড হ'ব। আমাৰ তাত যদি ধৰি লওক অসমত যদি 14 লাখ নিবনুৱা আছে, আনএমপ্লয় বুলি যাক কোৱা হয়, এই আনএমপ্লয়ৰ ভিতৰত চাকৰি এতিয়া 1 লাখ 2 লাখে পাব বা 3 লাখে পালে চাকৰি, তথাপিতো 14 লাখত আৰু 11 লাখ আনএমপ্লয় হৈ থাকিব। গতিকে এমপ্লয়েবল হোৱাৰ কাৰণে ফাৰ্ষ্ট আমাৰ মানে কি হয়, স্কিলটো আমি দিব লাগিব। প্ৰথম কথাটো হ'ল স্কিল। পঢ়াটো এটা স্কিল। আমি পঢ়ি পেলাই শিকি পেলাই বহুত নিবনুৱা হৈ আছে। MA পাছ কৰি সি ধৰি লওক এটাও ইণ্টাৰভিউ পাছ কৰা নাই, BA পাছ কৰি সি এটাও ইণ্টাৰভিউ পাছ কৰা নাই। চ' তেখেতে যিটো টেক্সট বুক নলেজ সেইটো তেখেতে কি কৰিব পৰা নাই, এটা ভালকে চাকৰি পাবলৈ, জব পাবলৈ এটা স্কিল যিটো আয়ত্ব কৰিব লাগে ইণ্টাৰভিউ পাছ কৰিবলৈ, এই স্কিললৈ তেখেতে সেইটো নিব পৰা নাই। তো সেইকাৰণে এতিয়া আমাৰ প্ৰথম কথাটো হৈছে এডুকেশ্যন। যি নেশ্যনেল এডুকেশ্যন পলিচি আহিছে ভাৰতত নতুনকৈ, এই নেশ্যনেল এডুকেশ্যন পলিচি 2020 চনত যিটো আহিছে, তাত ভকেশ্যনেল ছাবজেক্ট আৰু স্কিল ছাবজেক্টটো গুৰুত্ব দিয়া হৈছে। কাৰণটো হৈছে কি, যে গভৰ্ণমেণ্ট ছেক্টৰত এটা পাৰ্চনে চাকৰি কৰিব, কিন্তু লাৰ্জ ছেকশ্যনে গভৰ্ণমেণ্ট মানে কি হয় ছেক্টৰত চাকৰি নাপাব। ইহঁতে প্ৰাইভেটত কৰিব লাগিব বা ছেল্ফ এমপ্লয়ী হ'ব লাগিব। গতিকে প্ৰাইভেটত কৰিব লাগিলে, নেশ্যনেল মাল্টিনেশ্যনেল ইণ্ডাষ্ট্ৰী বা কোম্পানীত কাম কৰিব লাগিলে ষ্টিল ইউনিট স্কিল, আপোনাক স্কিল লাগিব। আপুনি হয় MBA পাছ কৰিব লাগিব, BBA পাছ কৰিব লাগিব, নহয় কিবা এটা মেনেজমেণ্ট কৰ্চ কৰিব লাগিব, নহয় কিবা ITI বা IIT কিবা এটা কৰ্চ কৰিব লাগিব, টেকনিকেল কৰ্চ কিবা নহয় কিবা কৰিব লাগিব, নহ'লে এমপ্লয়েবল নহ'ব। গতিকে আমাৰ যিটো দৈনন্দিন নিড, আমাৰ ইয়াত কি কি প্ৰয়োজন আছে। বড়োলেণ্ডত আমাক প্লাম্বাৰ লাগে, JJMৰ এতিয়া পাইপ মানে পুতিবলৈ মানুহ নাই। আমাৰ ইয়াত মেচন লাগে, মিস্ত্ৰী বুলি ক'লে আমাৰ কোনো নকৰে। ইয়াত ঘৰ বনাবলৈ PMOৰ ঘৰ, লাখ লাখ ঘৰ আহিছে, ঘৰ বনাবলৈ মানুহ নাই, বহুত দেৰি ৰখি থাকিব লগা হৈছে। ইলেক্ট্ৰিচিয়ান আমাৰ তাত নাই, আমাক ভাল ভাল ইলেক্ট্ৰিচিয়ান লাগে। আজিকালি ইলেক্ট্ৰিচিয়ানৰ ভিতৰত AC জানা মানুহ লাগিব, বহুত ঘৰে ঘৰে AC আছে, বহুত ঘৰে ঘৰে ফ্ৰিজ আছে, এইবিলাক বনাব পৰা মানুহ লাগিব। কম্পিউটাৰ বনোৱা, TV বনোৱা, ইলেক্ট্ৰনিক্সৰ কাৰণে আমাক মানুহ লাগে। চ' প্ৰথম হ'ল দৈনন্দিন যিটো নিড আছে, আমাক পপুলেশ্যন ৱাইজে 35 লাখ জনসাধাৰণ বড়োলেণ্ডত আছে। 35 লাখ জনসাধাৰণৰ ভিতৰত যদি মানে 35% বা 40%-এ TV কিনিবলৈ পাৰিছে, 40%-এ, তাত আপুনি ধৰি লওক 35 লাখৰ ভিতৰত আমাৰ ইয়াত ফেমিলি আমি ধৰি ল'লোঁ 8 লাখ ফেমিলি আছে। 8 লাখৰ যদি 2 লাখ মানুহৰ TV আছে, 2 লাখ ফেমিলিৰ TV বেয়া হ'ব, ভাল কৰিব লাগিব। চ' বিভিন্ন ছেক্টৰত আমাক মানুহ লাগে। ফাৰ্নিচাৰ বনোৱা মানুহ লাগে, এগ্ৰিকালচাৰ ছেক্টৰত মানুহ লাগে, ভাল ভাল খেতি কৰিব পৰা মানুহ। আজিকালি হৰ্টিকালচাৰটো বহুত আগবাঢ়ি আহিছে, অৰ্গেনিক খেতি কৰিবলৈ মানুহ লাগে। বিভিন্ন ছেক্টৰত আমাক মানুহ লাগে। কিন্তু কথাটো হৈছে কি, এমপ্লয়মেণ্ট দিবৰ কাৰণে আমাৰ যিটো ইনষ্টিটিউশ্যন, এই ইনষ্টিটিউশ্যন শিক্ষাটো যথেষ্ট হোৱা নাই। আমি PG to KG কি কয় KG to PG আমাৰ যিখিনি শিক্ষা, ইয়াত আমি টেক্সট বুক পঢ়ি পেলাই আমি ধৰি লওক পাছ কৰিছোঁ, শিক্ষকে প্ৰফেচাৰে আমাক শিকাইছে, আমি
পৰীক্ষাও পাছ কৰিছোঁ, ডিগ্ৰীও লৈছোঁ, কিন্তু ইয়াৰ পৰা ওলাই যায় আমি খেতি কৰিব পৰা নাই। আমি বাঁহডাল কেনেকৈ ৰুব লাগে, তামোলডাল কেনেকৈ ৰুব লাগে, এইবিলাক শিকোৱা নাই। যাৰ কাৰণে আজি কি হৈছে, আমাৰ ল'ৰাবিলাকে বিভিন্ন কামত যাবলৈ পৰা নাই। তো সেইকাৰণে আজি আফটাৰ মানে 10+2 বা ক্লাছ 10 আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ লাইফ স্কিলটো শিকিব লাগিব, লাইফ স্কিল। গতিকে বড়োলেণ্ডত আমি এতিয়া টিচাৰসকলক ট্ৰেইনিং দিছোঁ, টিচাৰসকলৰ পিছত অফিচাৰসকলক ট্ৰেইনিং দিছোঁ। আমাৰ ইয়াত ITI 7খন আছিলে, আমি 11খন কৰিলোঁ। ITIত আমি বিভিন্ন নতুন নতুন ছাবজেক্টবিলাক আনিছোঁ আৰু তাত ক্লাছবিলাক 2টা শিফ্ট 3টা শিফ্টত আৰম্ভ কৰিছোঁ। লাৰ্জ স্কেলত আমি স্কিল ট্ৰেইনিংবিলাক আৰম্ভ কৰিছোঁ। 25খন কলেজ আমি চিলেকশ্যন কৰিছোঁ, য'ত গ্ৰেজুৱেট, হায়াৰ ছেকেণ্ডাৰী পাছ, MA পাছ ল'ৰা ছোৱালীয়ে যি কি নহওক কেৰিয়াৰত যাবৰ কাৰণে তাতে কোচিং ল'ব পাৰে। 25খন কলেজ, এটা ডিষ্ট্ৰিক্টত 5খন কলেজ আমি চিলেক্ট কৰিছোঁ। যি কি নহওক এই 5খন ওদালগুৰি কলেজো এখন হয়। এই কলেজত ছেটাৰডে আৰু ছানডে আমাৰ ষ্টুডেণ্টসকলে আহি পেলাই নিজে যি বিচাৰে, বেংকৰ চাকৰি ল'ব বিচাৰে, ৰেলৱেৰ চাকৰি ল'ব বিচাৰে, ডিফেন্সত যাব বিচাৰে, যি কি নহওকৰ কাৰণে ইয়াতে স্কিল ট্ৰেইনিং ল'ব পাৰিব। 25খন কলেজ আমি তৈয়াৰ কৰিছোঁ। 1100 স্কুলত, 1100 স্কুলত আমি 1100 কেৰিয়াৰ কাউন্সিলৰ ঠিক কৰিছোঁ, টিচাৰসকল, প্ৰফেচাৰসকলক লৈ, যাহাতে ছাত্ৰ ছাত্ৰীয়ে যদি কিবা কৰিব বিচাৰে, জানিব বিচাৰে, তেখেতসকলক যাহাতে কিবা এটা সুবিধা দিব পাৰে। এতিয়া সেইকাৰণে এটা ছেকশ্যন যিবিলাক মেৰিটত আজি চাকৰি পাইছে, আমাৰ LP UPৰ কেইদিনমান পিছত চাকৰি হৈ আছে, কমপ্লিট মেৰিট বেচিছত হ'ব। ইয়াৰ আগত আমাৰ PGT, GT আৰু PGT হৈ গ'ল, তাতো মেৰিট বেচিছত হ'ল। এতিয়া 3rd গ্ৰেড 4th গ্ৰেড হ'ব। আমি কৈছোঁ কি কোনো কম্প্ৰমাইজ কৰিব নালাগে, মেৰিট বেচিছত চাকৰিটো দিব লাগে। তো যিখিনিৰ মেৰিট আছে, যিখিনি স্কিল আছে, সেইখিনি গভৰ্ণমেণ্ট জবটো পাব। ৰেষ্ট যিখিনি আছে ইহঁতৰ কাৰণে আমি বডোফা লাইভলিহুড মিছনৰ দ্বাৰা বহুতখিনি আমি ট্ৰেইনিং দিছোঁ। পিক মিছন যিসকল গাহৰি পালন কৰে, গোট মিছন যিসকল ছাগলী পালন কৰে, আমি অগৰু প্লেণ্টেশ্যনটো দিছোঁ। 18,000 ফেমিলিক আমি অগৰু গছ ৰোৱাৰ কাৰণে, 14 লাখ অগৰু গছ ৰোৱাৰ কাৰণে সহায় কৰিছোঁ। বিভিন্ন ছেক্টৰত, পল্ট্ৰিৰ পৰা লৈ পেলাই আমি গ্ৰীণ মিছন আনিছোঁ। বিভিন্ন ক্লাবছবিলাক, 4000 ক্লাবছক আমি সহায় কৰিছোঁ। তেনেকুৱা কামবিলাক আমাৰ চলি আছে। গতিকে ইউথসকলক আমি বিভিন্ন কামৰ কাৰণে নিজৰ সামৰ্থ্য অনুযায়ী, নিজৰ কেপাচিটি, ইফিচিয়েঞ্চি অনুযায়ী বেলেগ বেলেগ কামত আমি ছাপোৰ্ট কৰিবলৈ 25খন কলেজত আমি ট্ৰেইনিং আৰম্ভ কৰিছোঁ। আৰু সেই ট্ৰেইনিংটোত আমাৰ ল'ৰা ছোৱালীসকলক ৱেবছাইটত আমি দিয়া হ'ব, আৰু ৱেবছাইটত চবেই এপ্লাই কৰিব পাৰিব। আৰু তেখেতসকলক বিভিন্ন এমপ্লয়মেণ্টৰ কাৰণে BTR চৰকাৰে অনাগত দিনত 100% সহায় কৰি যাব।